নমস্কাৰ কলিজাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ভালে আছে কাৰণে মোৰ ভিডিঅ'টো বৰ্তমান চাই আছে। তেতিয়াহ'লে আজি তাড়াতাড়ি আমি ভিডিঅ'টোৰ মাজত গুচি যাওঁ। আজি কি ভিডিঅ'ৰ মাজত গুচি যাম মানে কি ছোৱালী আৰু মায়েকবিলাকৰ কিবা একদম ৰিয়েলিটি যিটো সঁচা, মই সেই কথা এটা আপোনালোকক ক'ম। আপুনি দুখত আঘাতো পাব, মানে কি অলপ ফূৰ্তিও লাগিব, মানে কি দুটা মিক্সিং আছে আৰু। গতিকে একদম চিধা সেই ভিডিঅ'টোৰ মাজত গুচি যাওঁ। আৰু গুচি যোৱাৰ আগত আপুনি যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টা বটনটো দবাই দিব। চাব, ছোৱালী এজনী জন্ম পালে মানে কি মাকে ভাবে কি ছোৱালীজনী অলপ ডাঙৰ হ'ল, পঢ়া শুনা কৰিলে, কৰি উঠি কিনে মাকৰ মাথাত এটা চিন্তা থাকে। কি চিন্তা থাকে? ছোৱালীটো বিয়া দিব লাগে নিশ্চয়। সময় হ'ল, বিয়া দিবা টাইম হ'ল, ছোৱালীটো বিয়া দিলে। ছোৱালীটো বিয়া দিয়াৰ পিছত মাকৰ চিন্তা নাহে, ৰাতি টোপনি নাহে। ছোৱালীটো তাতে ভালকৈ আছে নে নাই, ছোৱালীটোক কিবা কষ্ট দিছি নেকি, ছোৱালীটো তেওঁলোকৰ মাক বাপেকে দৰাৰ মাক বাপেকে তাক সন্মান দিছি নে নাই, ছোৱালীটোক সন্মান দিছি নে নাই, গিৰিয়াকে ছোৱালীটোক মৰম কৰে নে নকৰে, এইগিলা যা তা কথাগিলা মানে মানুহৰ মায়েকৰ দৈত্যাকৰ নাথাকে, মায়েকৰ মাথাটোত মানে বিন্ধি থাকে। ছোৱালীটো কেনে আছে, কি খাইছে, কি কৰিছে, যিহেতু নিজৰ মাকৰ তত্ত্বাৱধানত নাই, নিজৰ বুকুৰ গাখীৰ খুৱাই ডাঙৰ দীঘল কৰা ছোৱালীটো, সকলোৱে সেইটো কথা ভাবিব। কিন্তু আমাৰ সমাজৰ 100%ৰ 80% ভাল আছে, 20% নে কি কৰে, কাষৰ কোনোবা এটা পুৰুষৰ লগত লাইনটো মাৰি দিলে, চেংৰা আপাতৰ লগত লাইনটো মাৰি দিলে। এফালে মায়েকে থাকে সেইটো চিন্তাত, নিজৰ জন্ম দিয়া মাতৃ ন, মায়েকে সেইটো চিন্তাত থাকে। আৰু এফালে 20%, 100% নহয় দেই, 80% ভাল আছে মানুহ, 20% মানুহে ছোৱালীয়ে কি কৰে, ওই গাঁৱৰ ঘৰৰ কাষৰ কোনোবা আপা ভালকৈ লাইনটো মাৰি দিয়ে। চাওচোন কিমান ডাঙৰ এটা বিশ্বাসঘাতকতা কৰে মাক দেউতাকক। অকল তেওঁৰ দৰাটোকে কৰা নহয়, এই বিশ্বাসঘাতক কৰিছে মাকো। মায়েকে তাতে কি চিন্তাত থাকে, ভাদিন নাযায়, ৰাতি নাপায়, কেনেকুৱাকৈ আছে। গতিকে সমাজত এনেকুৱা মানুহো আছে। আপোনালোকে, মই সঁচা কথা কওঁ, মোৰ ভিডিঅ'ত এইগিলা আলবাল ফাল্টু ভিডিঅ' নাথাকে, মই চিধা কথাগিলা কওঁ। আৰু যে সমাজত যিগিলা চলি থাকে মই সেইগিলা ভিডিঅ' কওঁ। আপোনালোকে ভাবি চাওকচোন, কোনোবা ছোৱালীও চাই আছে যদি মোৰ ভিডিঅ'টো, আপোনালোকে নিজে এবাৰ হৃদয়ংগন কৰকচোন। সেই ইমান ডাঙৰ তালি তুলি গুমুট ধুই ডাঙৰ দীঘল কৰা মাজনী তাতে ভাবি থাকে, আৰু আমি ইয়াতে আলবাল কৰি আছোঁ। কাষৰ কোনোবা এটা লাইন মাৰিছোঁ, তাৰপিছত গম পালা, গিৰাকে গম পালা, শহুৰাকে গম পালা, তাৰপিছত পৰিস্থিতিটো বেয়া হৈ যায়। মানে কি গমেই পায় এই স্বভাৱ ভাল নহয় বুলি ক'ব। স্বভাৱ অভিয়াছলি ভাল নহয়, কাৰণ কি কাষৰ ঘৰৰ লগত বা কোনোবা এটাৰ লগত লাইনটো মাৰে, স্বভাৱ ভাল নহয়। গতিকে নিজৰ মাক শ্ৰদ্ধা কৰি কিনে, নিজৰ মাৰ কথা ভাবি কিনে, মায়ে তাতে চিন্তাত আছে, কিমানটা হাজাৰটা প্ৰশ্ন বুকুত থিৰাং কৰি মানে কি মনত ভাবি থাকে, মায়েকে তাতে চিন্তাত থাকে। আৰু আমাৰ ফালে আমাৰ আইদেউহঁতে এইগিলাখান কৰি থয় নাপায়। যদি মোৰ ভিডিঅ'টো চাই আছে, তেনেকুৱা কৰা মানুহ আছে, এইবিলাক নকৰিব। নিজৰ ভালকৈ নিজৰ স্বামীৰ লগত ভালকৈ থাকক, এইগিলাখান বাকীৰ লগত বাদ দিয়া। নিজৰ স্বভাৱটোৰ বেয়া হ'ব, বেয়া মানে কি নিজেতো বেয়া হ'বই, মানে কি নিজৰ মাক দেউতাকৰো সন্মান শেষ কৰিব। এই অমুকৰ ছোৱালী ভাল নহয়, স্বভাৱ তাৰ, সেনেকৈ সন্মানটো শেষ হ'ব। নিজৰ গাঁওখনৰ এই অমুক গাঁৱৰ আপি ভাল নহয়, এনেকুৱা এই কাষৰ ঘৰৰ লগতে বা এই অমুক আপাৰ লগত আকৌ লেনদেন দিয়া হোৱাৰ পিছতো বস্তুটো বুজি পাইছে নে মই কি কৈছোঁ? আপোনালোকে নিশ্চয় বুজি পাইছে। গতিকে এইবিলাক নকৰিব। এইবিলাক সমাজৰ প্ৰতি মানে এটা বেয়া মেছেজ যায়। কণ উঠি অহা ল'ৰা ছোৱালীখিনি আকৌ সেইটো যেতিয়া দেখিব, ফ'কাছ কৰিব, তেতিয়া মানে কি সিহঁতেও মানে কি এনেকৈ বস্তুটো, যেনেকৈ পচা বস্তা এটাত, আলুৰ বস্তা এটাত এটা আলু বেয়া থাকিলে গোটেই বেয়া হৈ যায়, এনেকৈ এটাক দেখি আকৌ দুটা বেয়া হ'ব, সেই দুটাৰ পৰা আকৌ তিনিটা বেয়া হ'ব, মানে এনেকৈ বস্তুটো বাঢ়ি যায়। গতিকে আপোনালোকৰ দায়িত্ব আছে। গতিকে ভালকৈ থাকক, সকলোৰে লগত ভাল কামেৰে থাকক, এইবিলাক নকৰিব কোনেও, গম পাইছে নহয়? গতিকে ভালে থাকিব আৰু মাৰ কাৰণে ভালে থাকিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। মানে কি মই চিধা কথাগিলা লৈ আহোঁ আৰু এইগিলা যিগিলা চলি থাকে সমাজত, ট্ৰেণ্ড মানে কি এতিয়া সমাজত একদম ৰিয়েলিটি। আৰু মই আকৌ কৈছোঁ 80% ভাল দেই, 20% বেয়া বুলি কৈছোঁ। গতিকে আশা কৰিলোঁ ভিডিঅ'টো কেনে পালে জনাব কমেণ্টত, হয়নে নহয়, মই কোৱা কথাখিনি সঁচা নে মিছা কমেণ্টত জনাব। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আকৌ এনেকুৱা ধৰণৰ ভিডিঅ' এটা লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই, ধন্যবাদ, জয় আই অসম।